हेलो फ्रेंड्स आरसीएम इनफर्मेशन लाइव चेनेलটোলৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই যতীন বৰা আৰু फ्रेंड्स আজি আমি আলোচনা কৰি আছো বিভিৰ যেটো পাৰ্ট 2 আপোনালোকে গম পাই যে যিখিনি আমি যোৱা আগৰ ভিডিওটোত আলোচনা কৰিছিলো আৰু আজি ভিডিওটোত আমি বিভিৰ পাৰ্ট 2 বুলি নাম দিছো আৰু বিভিৰ পাৰ্ট 2 টা আজি আলোচনা কৰিবলৈ আহিছো আৰু আপোনালোকে যেহেতু গম পাইছে যে যেটো থাম্বনেইল আজি লিখিছো থাম্বনেইল আপোনালোকে চাইছে থাম্বনেইলতে লিখাই আছে যে আপুনি বিভি পাৰ্ট 2 মানে আপুনি নতুন যিসকল ব্যক্তি আছে নতুন ব্যক্তিসকলে যদি এই ব্যৱসায়টো কৰে তেতিয়াহলে তেওঁলোকে এইখিনি জনাটো নিতান্তই প্ৰয়োজন হেকাৰণে ইয়াক নাম দিয়া হৈছে পৰ্যায়ক্ৰমে পাৰ্ট 1 পাৰ্ট 2 গতিকে লৈ আহক আমি আজিখিনি আলোচনা আছে এই আলোচনাখিনি আগবঢ়াও हेलो फ्रेंड्स আমি আগৰ ভিডিওত আলোচনা কৰিছিলো বিভিৰ বিষয়ে আৰু মই আশা কৰিছো যে আপোনালোকে বিভিৰ কথাটো অলৰেডি গম পাইছে যে বিভি আমি কেনেকৈ বিভি হয় যে আমি পাৰচেজ যেতিয়া কৰিম তাৰ পৰা আমাৰ বিভি হ'ব এটা অংশ আমাৰ বিভি হয় আৰু এটা পাৰ্সেন্টেজ আমি কেছ ডিসকাউন্ট লগে লগে পাই যাও এতিয়া কথা হ'ল যে আপোনাৰ তলত যেতিয়া আপুনি জয়নিং হোৱাৰ পিছত যেতিয়া চাব যে আপোনাৰ তলত এমাহৰ পিছত দেখিব যে আপোনাৰ তলত 10-12 জন মানুহ আপোনাৰ জয়নিং হৈ গৈছে এতিয়া হে মানুহখিনিৰ পৰা আপোনালে আপুনি যেটো বজাৰ কৰি আছে হে মানুহখিনিৰ লগত যেটো বিজনেস হ'ব হে বিজনেসটোৰ পৰা আপোনাৰ কমিশন কেনেকৈ আহিব আজি ফাৰ্স্ট টাইম মই হেতু আলোচনা কৰিম আপোনালোকৰ লগত যেহেতু আপোনালোকে নতুনকৈ জয়নিং হৈছে জয়নিং হোৱাৰ পিছত আপোনাৰ কি হয় যে প্ৰথম কথা হ'ল কি আপুনি শিকিব লাগে বিজনেসটো বিজনেস কনসেপ্টটো কি হেতু আপুনি শিকিব লাগে আৰু প্ৰথম অৱস্থাত আপোনাৰ কি হয় যেতিয়া আপুনি জয়নিং হোৱাৰ পিছত আপোনাৰ তলতো দেখিব যে এনেকৈ কিছু সংখ্যক মানুহ আপোনাৰ 10-12 জন মানুহ আপোনাৰ জয়নিং আপোনাৰ হৈ আহিছে এতিয়া কথা হ'ল কি এই মানুহকিজনৰ পৰা যেতিয়া আপুনি জয়নিং হৈ আপুনি বজাৰ কৰিলে আপোনাৰ যেটো পাৰ্সোনাল বিভি হ'ল আপোনাৰ এটো পাৰ্সোনাল বিভি আপুনি ধৰিলক মই ধৰিলৈছো আপুনি 5000 বিভি আপুনি নিজে কৰিলে ধৰিলৈছো আপোনাৰ তলটো 10 জন মানুহ জয়নিং হ'ল আৰু সেই 10 জনেও কি কৰিলে 5000 কে বিভি কৰিলে সেই 10 জন মানুহেও 5000 কে আপোনাৰ বিভি কৰিলে সেই 10 জন মানুহেও 5000 কৰিলে এতিয়া এই 10 জন আপোনাক লগায় টোটাল কিমান হ'ব 50000 বিভি 50000 বিভি হ'ল টোটাল এই 50000 টোত আপোনাৰ কমিশন কি আহিব এটো আপুনি কেনেকৈ ক্যালকুলেশনটো উলিয়াব পাৰিব প্ৰথমতে আপুনি চাব লাগিব আপুনি নিজে কিমান বিভি কৰিলে আপুনি ইয়াত নিজে কিমান বিভি কৰিলে এতিয়া আপোনালোকৰ লগত যিখন যোৱা যেটো ভিডিও আছিল সেই ভিডিওটোত আলোচনা কৰিছিল যে আমি কমিশন স্ল্যাবটো আমি মনত ৰাখিব লাগিব আমি কমিশনটো উলিয়াবলৈ হলে প্ৰথম কথা হ'ল কি আমি এটো ৰিমাইন্ডাৰ কৰিব লাগিব যে আপোনাৰ কি আলোচনা কৰিছিল যে যেতিয়া আপোনাৰ 4999 বিভি হয় 4999 বিভি লৈকে আপুনি কিমান পায় 10% পায় যেতিয়া আপোনাৰ 5000 বিভি হৈ যায় মাহত তেতিয়া হলে আপুনি 12% পায় যেতিয়া আপোনাৰ 10000 বিভি হৈ যায় 14% পায় যেতিয়া 20000 বিভি হ'ব আপোনাৰ 16.5% হ'ব যেতিয়া 40000 বিভি হ'ব 19% যেতিয়া 70000 বিভি হ'ব তেতিয়া হলে 21.5% এনেকৈ আছিল আপোনালোকে গম পাইছে যে বিভিটো চাৰ্টটো যেটো স্ল্যাব আছিল স্ল্যাবখিনি এনেকৈ আছিল এতিয়া কথা হ'ল কি আপোনাৰ যেহেতু 50000 বিভি হ'ল টোটাল বিভিটো আপোনাক লৈ আপোনাৰ টিমটোৰ বিভি টোটাল হ'ল 50000 এতিয়া এই 50000 টো আপুনি কেনেকৈ ক্যালকুলেশন কৰিব যে আপুনি চাব লাগিব এই যিখন কমিশন স্ল্যাব দিয়া আছে ইয়াত এই কমিশন স্ল্যাবখন চাই পেলাই আপুনি উলিয়াই ল'ব পাৰিব আপোনাৰ কমিশনটো এতিয়া চাব লাগিব 50000 টো কোনটো স্ল্যাবৰ ভিতৰত পৰিলে এতিয়া 40000 আৰু 70000 ৰ মাজত হয় 50000 টো গতিকে লৈ আপুনি 19% আপোনাৰ টোটাল বিজনেস টো গুছি গল আপোনাৰ 19% লে 19% লে গুছি গল আৰু সেই কাৰণে আপুনি এতিয়া আপোনাৰ যি নিজৰ যেটো সেলফ বিভি কৰিছিলে 5000 আৰু সেই 5000 বিভিৰ কমিশন স্ল্যাবটো যদি চাই আপোনাৰ 12% হয় আপুনি 5000 কৰাৰ কাৰণে আপুনি 12% পাব লাগিছিল কিন্তু আপুনি পাই আছে কি 19% আৰু কিহৰ কাৰণে 19% পাইছে যেটা আপুনি এই যিখিনি টিম আপোনাৰ তলত বনি আহি আছে আৰু সেইভাবে আপোনাৰ কোম্পানীয়ে আপোনাৰ টিমত যেহেতু তলৰ টিম আছে তেওঁলোকৰ পৰা আপোনাৰ এই কমিশনটো আপোনালৈ আহিব আৰু আপোনাৰ নিজৰ যেটো 5000 বিভি আপুনি কৰিলে সেই 5000 বিভিত আপুনি 19% আপুনি ইয়াৰ পৰা আপোনাৰ যেটো 5000 বিভি আপোনাৰ নিজৰ সেল বিভিটোৰ ওপৰত আপোনাৰ 19% আপোনালৈ যেটো কমিশন এটো জেনাৰেট হ'ব আপোনাৰ আৰু এটো হৈছে আপোনাৰ এটা সিঙ্গল লেগ হয়
আৰু ডিফাৰেন্স কমিশ্যন কেনেকৈ আহে আমি আলোচনা কৰি আছোঁ প্ৰতিটো ভিডিঅ'ত আৰু নেক্সট যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টো আমি আলোচনা কৰিম যে আপুনি ইয়াৰ পৰা কেনেকৈ আৰু বেছি ইনকাম কৰিব পাৰিব গতিকেলৈ ডিয়াৰ ফ্ৰেণ্ডছ যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ যিখিনি এডুকেশ্যন আপোনাৰ প্ৰপাৰ যিখিনি এডুকেশ্যন হয় এডুকেশ্যনখিনি আপোনালোকে খুব কম সময়ৰ ভিতৰত আপুনি পাব ইয়াৰ পৰা ল'ব পাৰিব আৰু আজিৰ আলোচনাখিনি ইয়াতে শেষ কৰিছোঁ খালি আপোনালোকৰ বাবে আজি এটা প্ৰশ্ন এটা ৰাখি থৈ গৈছোঁ কাৰণ যিখিনি আলোচনা আজি আমি কৰিলোঁ যে 50,000 বিভি যদি আপোনাৰ টোটেল বিভি হয় আৰু সেল্ফ যদি 5,000 বিভি হয় তেতিয়াহ'লে ইয়াৰ পাৰ্চেণ্টেজটো আপোনালোকে কিমান পাব আৰু কিমান টকাৰ আপোনালোকৰ কমিশ্যন বনিব সেইটোৰ আনচাৰটো আপোনালোকে কমেণ্টৰ মাধ্যমত দিবলৈ নাপাহৰিব কাৰণ আমাৰ উদ্দেশ্য হ'ল আপোনালোকক শিকাই নিয়াৰ আৰু গতিকেলৈ আপোনালোকে ইয়াৰ পৰা কেনেকৈ উপকৃত হৈছে সেইখিনি আমি গম পাম যদিহে আপোনালোকে আমাৰ লগত সহযোগিতাটো ৰাখে গতিকেলৈ আপোনালোকে ইয়াৰ আনচাৰটো সোনকালে আপোনালোকে জনাব আৰু আহিব লগা সময়ছোৱাত আমি নতুন নতুন আলোচনা কৰিম আৰু আজিলৈ ইয়াতে শেষ কৰিছোঁ প্ৰগ্ৰেমটো পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ লগত সাক্ষাৎ হ'ম তেতিয়ালৈকে বিদায় লৈছোঁ নমস্কাৰ